নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে অসমৰ আটাইতকৈ সৰু চেনেল মিষ্টাৰ। যিহেতু আজি দীপাৱলী আৰু শেহতীয়াকৈ হ'লেও মোৰ আমাৰ মিষ্টাৰ দাসৰ পৰিয়ালৰ পৰা আপোনালোক সকলোলৈকে দীপাৱলী বহুত শুভেচ্ছা জনাইছোঁ। আৰু আজি সেই দীপাৱলী উপলক্ষে আমাৰ বিশেষকৈ আমাৰ লগৰবোৰে আৰু বিশেষকৈ লগৰ বুলি নহয়, আমাৰ গাঁৱৰ মানে দাদা ভাইটি মানে বহুতে মিলি পেলাই এটা সৰু সুৰা ৰাতি আয়োজন কৰা হৈছে। আৰু তাৰে আজি এটা সৰুকৈ ব্লগ বনাবলৈ আহিছোঁ। গতিকে বন্ধুসকল কেনেকুৱা হৈছে ক'ব, আহকচোন আমি আৰম্ভ কৰোঁ আমাৰ আজিৰ ভিডিঅ'। বুলি এইবোৰে আনিছোঁ, মানে অলৰেডি বহুত অলপ আনিছিলোঁ, সেইখিনি অলৰেডি মানে ফুটাইছোঁ আৰু এয়া চাগে বাকী আপোনালোকক ফুটাই দেখুৱাম। চ' আৰু আমাৰ যিটো খানা কাৰণে আয়োজন কৰা হৈছে তাৰে আমাৰ অলৰেডি আমাৰ দাদাহঁতে জুই ধৰিছেই। চ' আমাৰ জুইকুৰা অলৰেডি জ্বলি উঠিছেই, বেছি টাইম নাই আৰু আপোনালোকে দেখিবলৈ পাব, মানে আমাৰ বাকীবোৰ যিখিনি কৰিম সেইবোৰ দেখিব পাব। আৰু আমাৰ বহি আছে, বহুত মানুহ বহি আছে। চ' সৰু সুৰাকৈ দেখিয়ে আছে, মানে সকলোৱে ফূৰ্তি কৰি আছে যিহেতু দীপাৱলীৰ দিন। মোৰ ঘৰত বিশেষকৈ কৰোণা টাইমত মানে একো এটা মানে ভালকৈ ফূৰ্তি কৰিবলৈ একো এটা সুযোগে পোৱা নাছিলে। চ' আজি দেৱালী উপলক্ষে চ' লগৰবোৰৰ লগত মই পাৰ্টি কৰি আছোঁ, তাকে আপোনালোকক দেখুৱাম বুলি ভাবিলোঁ। জুই চুই লাগিয়ে আছে সকলো, বিশেষকৈ ক'বলগীয়া একো নাইকিয়া। সকলোৰে এই পোহৰ দিনটোত সকলোৱে জীৱনলৈ আনন্দ আহক। আৰু যিহেতু কৰোণা টাইমত সকলোতে মানে যিমানটো ভৱিষ্যত মানে গোটেই বিশ্বতে ক'ব লাগিব, বিশ্বতে গোটেই সম্পূৰ্ণ কৰোণাই যিখন মানে লতিঘটি কৰাই আছে, সকলো যেন ভাল হওক তাৰে আশা আছে। ধৰি আছে, ভাল লাগিছে বিশেষকৈ। আজি বহুত দিনৰ মূৰত লগৰখনৰ লগত একেলগে এসাঁজ খাম। ত' কেনেকুৱা লাগিছে আপোনালোকৰ ভিডিঅ'টো চাই, আৰু ভিডিঅ'টো চাওক। আন্ধাৰ দেখিছে, আৰু আন্ধাৰ দেখাৰ কাৰণে আমি এতিয়া আছোঁ ৰাস্তাত। চ' অকণমান কিবা কলগছ জাতীয় কিবা কানি যে ওলাই যায় তাকে অকণ ফুটাব লৈছোঁ। চ' আপোনালোকেও চাওক। মানে এটা কিমান ফুটা থাকিম, গতিকে ইয়াত আমি এতিয়া কেইটা ছটা একেলগে দি চাম, কিমানো চাউণ্ড দিয়া চাম। মানে আমাৰ এইখিনি মানে এইটো কি বুলি কয়, ডেট যোৱা নে অৰিজিনেল বস্তু এইটো চাম। মানে আজি অৰিজিনেলটো নহয় বাৰু, কিন্তু যিমান ডুপ্লিকেট হ'লেও মানে কিছুমান মানে চাউণ্ড নিদিয়ে ন। চ' এতিয়া 6টা ফুটাম একেলগে, 6টা কিমান চাউণ্ড দিয়া চাম মানে। চ' আহকচোন চাওঁ। অকল কাগজেদি বান্ধি দিছোঁ, কাৰণ এটা গোটেইকেইটা একেলগে ক'ত জ্বলাব পাৰিব। এটা মানে চব কাগজ লগাই দিছোঁ, কেনেকুৱা ধৰণৰ কি হ'ব নাজানো, আৰু কাগজ জ্বলাই দিছোঁ, জ্বলাই আছে কাগজ লগাই দিয়া। চ' চাৰিপিনৰ পৰা কাগজ লগাই দিছোঁ। চ' নাজানো আৰু কি হ'ব, লাগি যাওক। পিংকু এইপিনে লগাই দিয়ক, চাৰ জ্বলা নেকি, এইপিনে লগাই দিয়া। এইটো নলিচাল ভাই, চ' জ্বলি আছে, ঘূৰি গ'ল, নাজানো এতিয়া কি হ'ল, জ্বলিব নে নজ্বলে।
বন্ধুসকল আজি ইমান এটা ভাল দিনত আপোনালোকক মই বিশেষকৈ একো দিবলৈ উপহাৰ মোৰ ওচৰত একো নাইকিয়া আছে মানে কি বুলি ক'ম এতিয়া মৰম অলপ আছে চ' সেই মৰম চৰমবোৰ আপোনালোকক দি থাকিম আৰু সকলোলৈকে আকৌ এবাৰ কৈছোঁ বহুত শুভেচ্ছা জনাইছোঁ গতিকে বন্ধুসকল আমাৰ ভিডিঅ'টো চাই থাকক আৰু বেছি টাইম নাইকিয়া আৰু খন্তেক সময়ৰ পিছতে আমি কি খাম আপোনালোকক দেখুৱাম চ' আহকচোন ভিডিঅ'টো চাই থাকোঁ চ' ব'লকচোন আমি তালৈ যাওঁ আবে কি বে আবে কোন তই কি বে আবে কোন দেখা নাই নেকি কেমেৰা দেখা নাই তই আবে কোন তই দেখা নাই কেমেৰা কোন তই দেখা নাই কোন তই? আবে দেখিছ কোন নাই তই? কোন কি বে তই কেমেৰা আগত কেমেৰা লগাইছে দেখিছ নাই তই কোন তই দেখিছ নাই তই দেখিছ নাই এইবিলাক কি মানে অকণমান চাই চিতি ৰাখিছ ন আমাৰ ভালকৈ আহিবি এইবিলাকত দেখি আছোঁ ইতিমধ্যে আমাৰ খাব হৈ গ'ল আৰু এয়া মোক দি আছে ফাৰ্ষ্ট টাইম মোকে দিছে বাৰু দেই একদম মোৰ ফেভৰেট বস্তু গাহৰি আৰু আপোনালোকে কোনে কোনে খাই ভাল পায় ক'বচোন চ' দি আছে এইজনে হৈছে আমাৰ আনন্দীজন চ' চবকে দিব এতিয়া অঁ বহি আছে চ' গাইছ কোনে কোনে গাহৰি মাংস খাই ভাল পায় ক'বচোন এইটোৱে আছিল আজিৰ ভিডিঅ'টো যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনে প্লিজ লাইক কমেণ্ট ছাবস্ক্ৰাইব আৰু কাষত থকা ঘণ্টা বটন প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব কিন্তু বন্ধুসকল যোৱাৰ আগতে আৰু এটা কথা কওঁ যদি এই ভিডিঅ'টোত কিবা যদি নক'বলগীয়া কিবা কথা কৈছোঁ বা কিবা যদি ভুল পাতি তেন্তে প্লিজ নিজৰ বুলি ক্ষমা কৰি দিব আৰু এটা কথা অকণমান আগত এখন কাজিয়া দেখুৱাইছিলোঁ কাজিয়াখন সম্পূৰ্ণ এটা ধেমালি আছিলে সেইটো কোনো চিৰিয়াছলি নল'ব গতিকে বন্ধুসকল আজিলৈ এৰিলোঁ ধন্যবাদ জয় আই অসম